হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SNB ব্লগ। আজি আমি ক'ত গৈ আছোঁ অনুমান কৰক। আজি আমি গৈ আছোঁ নামেৰি। এয়া বৰুৱা ছাৰ আমাৰ বৰুৱা ছাৰটো লগ পাইছে আগৰ ব্লগত। নতুনকৈ আহিছে মৃদুল ছাৰ, দাস ছাৰ আৰু এজন আহিবলৈ আছে। দাস ছাৰে কৰে অকণমান ব্লাছ, কেমেৰা আগত অকণমান লাজ কৰে। নাই আজি কৈ ভাবি আছোঁ এয়া আমাৰ বাহন আহি পাই গ'ল। তো ব'লক আমি নামেৰি অভিমুখে ৰাওনা হওঁ। घर से निकलते ही कुछ दूर चलते ही खाना खाना जरूरी है। গধূলি হৈ গ'ল, বাজিছে 5:30। ফাইনেলি আহি পালোঁ আমাৰ কেম্প। আচলতে ইমান টাইম নালাগে গুৱাহাটীৰ পৰা আহোঁতে, কিন্তু ৰাস্তাত বহুতবাৰ ৰখিছোঁ, ৰাস্তাও বেয়া আছিল আৰু পলম হোৱাৰ অভ্যাসটো আগৰ পৰা আছেই। আমি এটা কটেজ লৈছিলোঁ যাৰ এক নিশাৰ ভাড়া আছিল 3000 টকা। ইয়াত 4জন মানুহ আৰামত থাকিব পাৰে। এতিয়া মোৰ লগৰ কেইজন শুব কটেজত, কিন্তু মই শুম টেণ্টত। চ' এতিয়া বহুত ভাগৰ লাগিছে। এতিয়া অলপমান জুই ফুৱাওঁ আৰু জুই ফুৱাই মেলি শুই যাওঁ। আপোনালোকক লগ পাম কালিলৈ। তো এতিয়া বাজিছে 9টা। আমি ওলোৱা প্লেন আছিলে ৰাতিপুৱা ট্ৰেকিঙত 6টা বজাত। তো এতিয়া 9টা বজাৰ কাৰণে প্লেনটো অকণমান চেঞ্জ হ'ব। চেঞ্জ হৈ পেলাই চাওঁ এতিয়া কি মেনেজ কৰিব পৰা যায়। প্ৰথমতে চাহ আহিছে, চাহটো খাই লওঁ। বৰুৱা ছাৰ, এইফালে কেমেৰালৈ চাওক। কেনেকুৱা লাগিছে কওক, এক্সপিৰিয়েঞ্চ কওক ইয়ালৈ আহি পেলাই আপোনাৰ। এক্সপিৰিয়েঞ্চ ভাল লাগিছে। গুৱাহাটীৰ পৰা ইমান দূৰত আহিছোঁ আমি। জেগাডোখৰ কেনেকুৱা লাগিছে? জেগাডোখৰ নেচাৰেল বিউটি ভাল লাগিছে। পিচ লাগিছে মাইণ্ডটো, ধুনীয়া আৰু আৰাম লাগিছে। কেই পিচ লাগিছে? 1 পিচ 2 পিচ? মাইণ্ডত পিচ লাগিছে। দাস ছাৰ মজা, কওক ছাৰ। বঢ়িয়া লাগিছে। জংঘলৰ মাজত, মোবাইলত নেটৱৰ্ক নাই। জংঘলৰ মাজত আপুনি কি কাণ্ড কৰিলে? কিবা কাণ্ড কৰিছে নেকি? নাই, একো কাণ্ড কৰা নাই। হাতীৰ মাত শুনিলোঁ, আচ্ছা পহু মাত শুনিলোঁ। আচ্ছা, মোবাইলৰ নেটৱৰ্ক নাই, ধুনীয়া শান্তি। খানা মেইন, খানাটো খাই লওঁ। কেম্পৰ খানাটো সঁচাকৈ ভাল, একেবাৰে ঘৰুৱা খানা নিচিনা। মছলা পাতি একেবাৰে কম। টেটুগুৰিলৈকে খানা খাই ল'লোঁ, বেগ পেকিং কৰি ল'লোঁ, দৰ্জা মাৰি ল'লোঁ। এতিয়া ওলাওঁ বন বিষয়াৰ কাৰ্যালয়লৈ। নামেৰিত জাংগল ট্ৰেকিং কৰিবলৈ আমি বন বিষয়াৰ কাৰ্যালয়ৰ পৰা পাৰ্মিট ল'ব লাগিব আৰু এজন গাৰ্ড ল'ব লাগিব। তো এইটো হ'ল আপোনাৰ বন বিষয়াৰ কাৰ্যালয়। ইয়াত আহিব লাগিব আপুনি। ইয়াত আহি পাছত আপোনাক এখন পাৰ্মিট দিব। পাৰ্মিট দিয়াৰ পাছত আপুনি এজন গাৰ্ড দিব। গাৰ্ড কৰাৰ পাছত আপুনি ট্ৰেকিঙত যাব পাৰিব। তো ইয়াতে আপোনালোকে পাৰ্মিট ল'ব পাৰিব আৰু গাৰ্ডো ইয়াৰ পৰা এৰিব। তো পাৰ্মিট লোৱা হৈ গৈছে। এতিয়া ব'লক ডাইৰেক্ট ট্ৰেকিঙত লগ পাওঁ। চাওক, যদি আপোনালোকে নামেৰিত জাংগল ট্ৰেকিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গাৰ্ডৰ কাৰণে দিব লাগিব 100 টকা আৰু প্ৰত্যেকজন মানুহে পাৰ্মিটৰ কাৰণে দিব লাগিব 90 টকাকৈ। তো এয়া আমি পাই গ'লোহি জীয়া ভৰালী নদী। নদীখন পাৰ হ'ব লাগিব। নদীখন পাৰ হ'লে আমি ইটো পাৰে পাম নামেৰি ৰাষ্ট্ৰীয় উদ্যান। তুলুং ভুতুংকৈ আমি জীয়া ভৰালী নদী পাৰ হ'লোঁ আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ভৰি দিলোঁ।
কি লিখা আছে চাওক, ডু ইউ ন' হু ইজ ৰেছপনচিবল ফৰ ইয়ৰ ছেফটি, অ'পেন এণ্ড চি। মানে তোমাৰ ছেফটিৰ কাৰণে কোন ৰেছপনচিবল সুধিছে, খুলি চাওঁ আহক। মই নিজেই তো এয়া চাওক, নামেৰিৰ ঘন হাবিৰ মাজে মাজে আমাৰ যাত্ৰা হৈ আছে। আৰু পিনে আছে আমাৰ দাদা। বাক্সাক ওলাই নোলাই ইয়াত? ওলাই মাজে মাজে দেখা পায়। আজি দেখা পোৱা চান্স আছেনে? আজি ৰাতিপুৱা চান্স থাকে, দুপৰীয়া অলপ অসুবিধা দেখা। দুপৰীয়া অসুবিধা হয়। ৰাতিপুৱা পানী খাব আহে নেকি? ৰাতিপুৱা পানী খাই যায় সিহঁতে, অঁ ৰাস্তাবিলাক ক্ৰছ কৰে। অঁ। আৰু বাঘৰ বাহিৰেও আৰু বেলেগ কি কি? হাতী দেখা পায়, হাতী। হাতী দেখিলাই তুমি। অঁ। তাৰপাছত বাইচন। আপুনি হৈছে নেকি বাঘৰ মুখামুখি? হৈছোঁ। তেতিয়া কি কৰিছে? মুখামুখি হ'লে কি কৰে? সিহঁতে নিজে নিজে গুচি গৈছে কিন্তু বৰ্তমান। মানে যেতিয়ালৈকে মানে মুখামুখি হোৱাৰ লগে যে মানুহজন যে নপলায় তেতিয়া একো কথা নাই মানে। আমি বৰ্তমান নপলাওঁ। অঁ বেলেগ পাৰ্টি থাকে নহয়, অঁ অঁ সিহঁতকতো সুৰক্ষা দিব লাগিব নহয়। অঁ। সেইকাৰণে বৰ্তমান সেনেকুৱা এক্সিডেণ্ট হোৱা নাই আজিলৈকে। তো গম পালে ইয়াত যিকোনো মুহূৰ্তে যি টি ওলাই যাব পাৰে। আপোনালোকক দেখাবলৈ জীৱনটো ৰিক্স লৈ গৈ আছোঁ আৰু এতিয়া এটা মজা বস্তু পাইছোঁহি, ৱাটছ টাৱাৰ। তো ইয়াতে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ যাত্ৰাৰ সামৰণি পৰিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, যদি অলপ বেছি ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু যদি বহুত বেছি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।